এজন মানুহে এজন বহুত জ্ঞানী মানুহক সুধিলে যে মই মৃত্যুৰ পিছত মোৰ ঘৰখন, মোৰ সমাজ, মোৰ পৰিয়াল বা মোৰ আত্মীয় কুটুম্ব যিমান আছে চবেই কেৱল মোকে মনত কৰি থাকিব। তেখেতসকলো চাগে বহুত মনত পৰি থাকিব। তেতিয়া সেই মানুহজনে তেখেতক উত্তৰ দিলে আৰু ক'লে যে আপোনাৰ মৃত্যুৰ পিছত কি কি হ'ব এবাৰ শুনি লওক। মৃত্যুৰ কেইঘণ্টামান পিছতে সকলোৰে কন্দা কটা বন্ধ হ'ব। এফালে আপোনাৰ চিতা জ্বলি থাকিব আৰু আনফালে আপোনাক শেষ বিদায় জনাবলৈ অহা সকল ফোন যোগে কাৰোবাৰ লগত কথা পতাত ব্যস্ত হ'ব। কেৱল ৰখি থাকিব আপোনাক কেতিয়া চিতা জ্বলোৱা হয়। কোনোবাই ফেচবুক, কোনোবাই হোৱাটছআপ চলাই থাকিব, কোনোবাই আকৌ নিজৰ ব্যৱসায়, ৰাজনীতি আদিৰ কথা পাতি থাকিব। সকলোৰে কেৱল এটাই, টাইমখিনি কোনোমতে পাৰ হ'ব লাগে। যিবিলাক মানুহে আপোনাৰ খবৰ ল'ব আহিছিলে ঘৰৰ মানুহ সেইখিনি ৰাইজৰ শুশ্ৰূষাত লাগি যাব। তাৰ মাজতে কোনোবাই অলপ পানী বা কোনোবাই হয়তো এখন তামোলো খুজি খাব পাৰে। বহু দূৰণিত থকা আপোনাৰ আত্মীয় আপোনাৰ ল'ৰা ছোৱালী ফোন কৰি কিনে ক'ব যে বহুত প্ৰয়োজনীয় কাম থকাৰ বাবে মই আহিব নোৱাৰিলোঁ, বেয়া নাপাবা দেই। যিমানে সময় যাই থাকিব ঘৰৰ ভিৰো লাহে লাহে কমি যাই থাকিব। মৃত্যুৰ দিনাৰ পৰা কেইদিনমান দিন যেতিয়া যাই থাকিব আপোনাৰ মোবাইলত হয়তো ফোন আহিয়ে থাকিব, কাৰণ বহুতে হয়তো গমেই নাপায় যে আপুনি আৰু এই পৃথিৱীত নাই। তেতিয়া ঘৰৰ মানুহে তেখেতসকলক আপোনাৰ মৃত্যুৰ খবৰটো দিব। আপোনাৰ অফিচত আপোনাৰ পৰিৱৰ্তে তৎক্ষণাত বেলেগ এজন মানুহ বিচাৰি ল'ব, অলপো টাইম বিফল নকৰে। যেতিয়া সকলোৱে গম পাব যে আপোনাৰ মৃত্যু হৈছে বুলি, আপোনাৰ ফেচবুকত অন্তিমটো পষ্টলৈ অনেকে বিচাৰিব কি বা লিখিছিলে আপুনি। পইচা আছে যদি বহুত ধুমধামেৰে আপোনাৰ সকাম সমাপ্ত কৰি কিনে আপোনাৰ ল'ৰা ছোৱালী নিজ নিজ কৰ্মক্ষেত্ৰত গুচি যাব। হয়তো কোনোবা চাকৰি, নতুবা পঢ়া শুনাৰ কাৰণে। আৰু হয়তো কেইমাহমান যোৱাৰ পিছতে আপোনাৰ নিজৰ জীৱন সংগীয়ে কোনো কমেডি ধাৰাবাহিক চাই হাঁহি ফূৰ্তি কৰি থাকিব। সকলোৰে জীৱন আকৌ স্বাভাৱিকভাৱে চলি থাকিব, কাৰণ উপায়ো নাই। ভাবি থাকিলেনো হ'ব কি, কিন্তু আপোনাক যে পাহৰিব সেইটো। কিন্তু এইটো ঠিক যে প্ৰথম মৃত্যু বাৰ্ষিকত বহুত আয়োজন হ'ব। দেশ দেশকৈ দিন বাগৰাৰ লগে লগে আপোনাৰ বিষয়ে কথা পাতিবলৈ, আলোচনা কৰিবলৈ কোনো নাথাকিব। সকলোৱে কেৱল এটাই কম্পিটিশ্যন হ'ব চাগে যে কোনে আগতে পাহৰিব পাৰে, আৰু এইবিলাক কেনেকৈ পাহৰি লাহে লাহে আপুনি পাহৰণিৰ গৰ্ভত সোমাই যাব। আনকি নিজৰ নিকট সম্পৰ্কীয়ৰ মাজতো যিমানবিলাক আছে আত্মীয়, সকলোৱে আপোনাক পাহৰিবলৈ অলপ আগতে কোৱাৰ নিচিনা প্ৰতিযোগিতাহে কৰিব যে পাহৰি যাওঁ আৰু। গতিকে ডাঙৰীয়া, আপোনাক লৈ মোৰ এটা প্ৰশ্ন যে আপুনি কি কাৰণত ইমানকৈ পগলাৰ দৰে দৌৰি আছে? কিহৰ ইমান চিন্তা আপুনি যে দিনে ৰাতিয়ে কৰে? এইবিলাক কৰিবলৈকে কি আপুনি এই পৃথিৱীত আহিছিল নেকি? এবাৰ ভাবকচোন। আপোনাৰ জীৱনৰ কি এইটোৱে লক্ষ্য আছিলে নেকি? এবাৰ মন কৰক। সময় পালে এবাৰ ভাবিব আপুনি কি আপোনাৰ পৰিয়ালৰ, বন্ধুসকলৰ, আত্মীয়সকলৰ সুখৰ বাবেই জন্ম হৈছে নেকি? অলপ নিজৰ বাবেও ভাবিব নালাগেনে? বিশ্বাস কৰক, কাৰো কাৰণে কোনোদিনে একো ৰৈ নাথাকে। একো নাই, আপুনি নাথাকিলেও সকলো স্বাভাৱিকভাৱে চলি থাকিবই। কোনেও মনত নাৰাখে, জীৱন এবাৰেই পাব। অলপ আগতে যে আপুনি সুধিছিলে আপুনি মৃত্যুৰ পিছত কি হ'ব, একো নহয়, সমাজখন এনেকৈয়ে চলি থাকিব। গতিকে যিমান পাৰে ফূৰ্তি কৰক, উপভোগ কৰক। এয়াই জীৱন, কোনো কাৰো বাবে নহয়। জীৱনটোৰ বাবে নিজৰ নিজৰ বাবে ভাবি লওক, আৰু এইবিলাক ভাবি সময় নষ্ট নকৰিব। আপোনাৰ মৃত্যুৰ পিছত কি হ'ব এইবিলাক ভাবি যদি দুখ কৰি থাকে, টেনশ্যন লৈ থাকে, আপুনি জীয়াই থকা দিনকেইটাও কেতিয়াও সুখত নাযাব। তো বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ লাইনবিলাক ভাল লাগিছে, সংগৃহীত হয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিছে যদি লাইক কৰিব। লগ পাম নেক্সট ভিডিঅ'। ধন্যবাদ।